আমাৰ মাজত ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। তেখেতে ইমানখিনি ধুনীয়া তামোলপুৰ জিলাৰ আৰক্ষী অধীক্ষক মহোদয়া, অতিৰিক্ত আৰক্ষী অধীক্ষক ৭০তম বৰ্ষপূৰ্তি যি স্বাধীনতা লাভৰ যি আমাৰ মুহূৰ্ত, সেই শুভ মুহূৰ্তৰ লগত সংগতি ৰাখি আজি গোৰেশ্বৰ থানাৰ উদ্যোগত আৰু গোৰেশ্বৰবাসী ৰাইজৰ সহযোগত আমি এখনি প্ৰীতিমূলক ফুটবল খেল আমি আয়োজন কৰিছিলোঁ আৰু খুব সুন্দৰ খেল হৈছিলে। আজি আমাৰ গোৰেশ্বৰ থানাৰ এটা টিম ভিডিপিৰ লগত লগ লাগি গঠন কৰা হৈছিলে আৰু গোৰেশ্বৰ অঞ্চলৰ যি জ্যেষ্ঠ খেলুৱৈ আৰু প্ৰতিভাৱান খেলুৱৈ তেওঁলোকক লৈ এটা টিম গঠন হৈছিলে। দুইটা টিমে খুব সুন্দৰ প্ৰদৰ্শন কৰিলে আৰু অৱশেষত টাই ব্ৰেকাৰ পদ্ধতিৰে যি আমাৰ গোৰেশ্বৰ অঞ্চলৰ যিটো টিম আমাৰ প্ৰতিভাৱান জ্যেষ্ঠ খেলুৱৈ তেওঁলোক উইনিং হ'বলৈ সক্ষম হ'ল। মই এই সুযোগতে তেওঁলোকলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ আমাৰ আজি গোৰেশ্বৰবাসী ৰাইজে এনেকুৱা এটা মুহূৰ্তত ইমান সুন্দৰভাৱে তেওঁলোকে আমাক সহযোগ কৰিছে, তাক লৈ আমি সঁচাই আপ্লুত হৈছোঁ আৰু ভৱিষ্যত কালত আমি সকলো ৰাইজৰ সহযোগত এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে আমি একতা এনাজৰী ধৰি ৰাখিবলৈ চেষ্টা কৰিম আৰু সকলোকে আজি উপবিষ্ট হোৱাৰ কাৰণে আৰু আপোনালোক মিডিয়া পাৰ্চনেলকো আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। পাব্লিক আৰু ৰিলেশ্যনশ্বিপটো উন্নত কৰাৰ কাৰণে পাব্লিক আৰু পুলিচৰ ৰিলেশ্যনশ্বিপ উন্নয়ন কৰাৰ কাৰণে আমাৰ DGP ছাৰে, আমাৰ SP মেডাম আমাক সদায় কৈ আছে। গতিকে সেই সংগতিৰ লগত সংলগ্ন ৰাখি আমি আজি এই অনুষ্ঠানটো আয়োজন কৰিছিলোঁ। আমি যি পাব্লিক কমেণ্ট পাইছোঁ তাৰ পৰা আমাৰ অনুভৱ হৈছে যে আজি অনুষ্ঠানটো আমাৰ সফল হৈছে আৰু ভৱিষ্যতেও আমি এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে আমাৰ পাব্লিক আৰু পুলিচৰ মাজৰ ৰিলেশ্যনশ্বিপটো আৰু ষ্ট্ৰেংথ কৰিব আমি যত্ন কৰিম।